মই particularly Jesus speaker matim, he is master on high value products. মানে আচৰিত হৈ যাব হাই ভ্যালু Amway কুইন এটমস্ফিয়াৰ মিনি আপসা মানে কেনেকে 200 300 500 600 পিভি কৰি দিয়ে I do not know. It's my proud privilege to call. Very dynamic leader, তেওঁ corporate sector job কৰে, very senior position job কৰি আছে আৰু মই লগতে মই কমপ্লিমেন্ট দিম তেওঁৰ wife সুকন্যা প্ৰত্যেকৰ কাৰণে মোৰ ৰিগাৰ্ড আছে বাট সুকন্যা ইজ অলসো ইকুৱেলি মানে আৰ্টিষ্ট্ৰি বা এইবিলাকৰ ক্ষেত্ৰত যথেষ্ট তেখেতে হাই ভ্যালু প্ৰডাক্ট টাৰ্নওভাৰ কৰিব পাৰে so please help me welcome on the digital scale our very dynamic leader Rishikesh Goswami on the screen. Rishikesh, it is all yours. Thank you Rebara, thank you so very much. আপনি ইন্ট্রোডাকশনটো দি থাকোতে মোৰ মানে নিজৰে হাঁহিও উঠিছে ভালো লাগিছে আৰু ইমান এক্সেলেন্ট সেশন এটা থ্যাংক ইউ সো ভেৰি মাচ আপুনি মানে টো মানে প্ৰিপেয়াৰ কৰাৰ কাৰণে একচুয়ালি আৰু জাস্ট মই বহুত কিবা এটা ক'ব না যাও একচুয়ালি যে নলেজ ইজ ভেৰি ইম্পৰ্টেন্ট বাট এপ্লাইড নলেজ ইজ মাচ মোৰ ইম্পৰ্টেন্ট আজি আপুনি কিমানখিনি শিকিছে আৰু সেই কিমানখিনি শিকি আপুনি কিমানখিনি এপ্লাই কৰিছে নিজৰ লগত হেতু বেছি ইম্পৰ্টেন্ট নাও দ্য থিং ইজ দ্যাট দ্য টপিক ইজ how to increase your productivity. I love to sell product, not we actually love to sell products. I mean, sell koru aru definitely more 100% no egos actually. Ego to eneo nai teneo nai. Apuni kekhon meeting attend korse that is not important. Apuni jodi business ot join korse aru apuni jodi product sell kori beya pai ba product ot productivity kori pela jodi bhal na pai tenehole kintu apuni business kori pela lam nai. Apuni jodi 100 khon meeting is equal to kintu 0 PV তেনেহলে নাথিং লাভ নাই আপোনাৰ ঘৰতে পইচা নাহে আৰু আপুনি বিজনেস কৰিবও পটককে হয়তো কষ্ট হ'ব গতিকে প্ৰডাক্টিভিটিৰ কাৰণে আপোনাৰ ষ্টক লাগিবই মুখ সবে কয় যে তোমাৰ গাড়ীখনটো Amway দোকান বুলি কয় মোৰ তাত আপুনি কি নাপাব মোৰ ডিকিট মোটামুটি নাই বুলি ক'লে হয়তো 30-40 হাজাৰ টকা প্ৰডাক্ট এনি টাইম থাকে আপুনি যদি মোৰ ড্ৰাইভিং সিটত চাই মোৰ কাখত সদায় মোৰ ডিওটো থাকে মোৰ ড্ৰাইভিং সিটৰ কাখত সদায় মোৰ স্যানিটাইজাৰ থাকে এক্সেস থাকে মোটামুটি এখিনি প্ৰডাক্ট থাকে লগত মোৰ প্ৰডাক্ট হ্যান্ডবুক নাই বুলি ক'লে মই 50 খন মান মোৰ থাকে নাও দ্য থিং ইজ দ্যাট মই আজি অকমান জাস্ট ট্রাই কৰিম যে মই কি কৰো যাৰ কাৰণে মোৰ প্ৰডাক্টিভিটি হয়তো যথেষ্ট ভাল আজি মই আপোনালোকৰ সন্মুখত মোৰ নিজৰ মনৰ 6টা ষ্ট্ৰেটেজি ক'বলৈ ট্রাই কৰিম যেটো 6টা ষ্ট্ৰেটেজি হয়তো আপোনাক হেল্প কৰিব যে আমি বা আপোনালোকে কেনেকৈ আপোনাৰ প্ৰডাক্টিভিটিটো ইনক্ৰিজ কৰিব পাৰিব মোৰ প্ৰথম স্লাইডৰ মোৰ প্ৰথম কথা হৈছে টেক ৰেফাৰেন্সেস এটা টেক ৰেফাৰেন্সেস মানে কি আমি যদি ফানেলটো আমাৰ যেটো সুপি সেই সুপিটো যদি আমি উল্টা কৰি দিব পাৰো নহয় তেনেহলে আমাৰ প্ৰডাক্টিভিটি 100% বাঢ়ে মই সিম্পল আকাৰত যদি কওঁ যে মোৰ নিজৰ চিনাকি লিষ্টৰ কাস্টমাৰ হয়তো ডেফিনেটলি কম থাকিব পাৰে মোৰ হয়তো 5 জন 6 জন 10 জন থাকিব পাৰে কিন্তু যদি মই সেই 5 জনৰ পৰা আৰু 45 জন মই লিড উলিয়াব পাৰো কেনেকে 45 জন লিড মই কেনেকে উলিয়াব পাৰিম যে মই এজন কাস্টমাৰ তালে গৈছো আৰু কাস্টমাৰ জনে যদি কিবা কাৰণত যদি প্ৰডাক্টটো লোৱা নাই আপুনি হেতুত কেতিয়াও নিজৰ গাত লগাই নলব ট্রাই কৰিব তেওঁৰ পৰা আৰু দুটা বা তিনটা লিড লবৰ কাৰণে ৰিভাৰ্স দা মানে প্ৰসপেক্টিং ফানেল আপোনাৰ সুপিটো সদায় ওপৰটো ডাঙৰ থাকে আৰু তলটো সৰু থাকে যিমান আপোনাৰ কাস্টমাৰ বেছি আহিব যিমান আমাৰ জেনাৰেলি প্ৰসপেক্টিং লিষ্টখন সদায় কম থাকে কাৰণে আমি স্কেয়াৰচিটি মেন্টালিটিত থাকো আৰু যদি ৰেফাৰেন্স লব পাৰে ন আপোনাৰ সুপিটো ডাঙৰ হৈ যাব সুপি যিমানে ডাঙৰ হ'ব সিমানে আপোনাৰ প্ৰডাক্টিভিটিটো বেছিকে ওলাব আৰু স্যাটিসফাইড কাস্টমাৰ যদি আপুনি বঢ়াব পাৰে স্যাটিসফাইড কাস্টমাৰ বঢ়াবৰ কাৰণে একচুয়ালি আমি কি কৰো আমি অফাৰ প্ৰমোট কৰো আমি অফাৰ দিও স্যাম্পলিং কৰো এইবোৰ কৰিলে আমি স্যাটিসফাইড কাস্টমাৰৰ নাম্বাৰটো বঢ়াব পাৰিম আৰু আমি যিমান স্যাটিসফাইড কাস্টমাৰ নাম্বাৰ বঢ়াব পাৰিম আলটিমেটলি মোৰ প্ৰডাক্টিভিটি বাঢ়িব তাত মই এটা কথাই লিখিছো টিটিপি আৰু টিটিএমপি তাৰ কাৰণে আপুনি কথা পাতিবই লাগিব লাজ কৰি লাভ নাই আমি যিমানে মিটিং নকৰো কিয় মিটিংৰ শেষত আলটিমেটলি আপুনি গৈ পেলে মানুহজনৰ ওচৰত গৈ আলটিমেটলি কিন্তু আপুনি প্ৰডাক্ট ডিমো দেখুৱাবই লাগিব প্ৰডাক্টৰ কথা ক'বই লাগিব তেতিয়াহে হ'ব নাও দ্য থিং ইজ দ্যাট আমি যেতিয়া যাম মোৰ যেটো নেক্সট ষ্ট্ৰেটেজি বুলি যদি মই ক'ব যাও মই প্ৰথম এটাই কৰো যে ৰেফাৰেন্সেস মই সদায় লবলৈ চেষ্টা কৰো নাও ৰেফাৰেন্স লোৱাৰ পিছত মই যেটো সেকেন্ড কামটো কৰো সেই কামটো হৈছে ফাইন্ড সামথিং ইন কমন আজিকালি সোসাইটিত বহুত মানুহে ড্ৰিংক কৰে সিম্পল কথা বহুত মানুহে ড্ৰিংক কৰে
তাৰমানে ড্ৰিংক কৰাটো আমি মানুহে কৰে, কিন্তু সেই তেনেকুৱা এজন মানুহক যদি মই মিল্ক থ্ৰিছিল এটা প্ৰমোট কৰো, তেওঁৰ থ্ৰুদি একচুৱেলি মই এটা কমিউনিটি বিচাৰি পাব পাৰো আৰু তেওঁৰ নিচিনা বহুতখিনি ফ্ৰেণ্ড পাব পাৰো যোনখিনিয়ে হয়তো মিল্ক থ্ৰিছিলটো আমি ইজিকে ল'ব পাৰো, ইজিকে বেচিব পাৰো। মই ইয়াত ধুনীয়া এটা আপোনাক আৰু এটা উদাহৰণ দিছো, জিম। আমাৰ জিমৰ প্ৰডাক্ট আছে, মোৰ জিমৰ কাষ্টমাৰ আছে। মই হয়তো প্ৰথম জিমৰ কাষ্টমাৰজন হিট কৰি পেলাই তেখেতক মই কনভাৰ্ট কৰিবলৈ আই নিড সাম টাইম। আজি গৌতম দা বুলি কোৱাৰ লগে লগে নগাঁও বা মিডল আছামত চবেই জানে গৌতম দা। গৌতম দাহঁতৰ তাত প্ৰথমতে গৈ পেলাই প্ৰডাক্ট বিক্ৰী কৰিব পৰা নাই, হোৱাট এভাৰ দ্য ৰিজন ইজ। বাট মই এবাৰ যেতিয়া প্ৰডাক্ট এটা সোমোৱাই দিব পাৰিলো, তাৰপিছত কিন্তু মোৰ কাৰণে বহুত ইজি হৈ গ'ল। জিমৰ ৰিলেটেড মই আৰু বহুত জিমত গৈ পেলাই মই গৌতম দাৰ ৰেফাৰেঞ্চ দি মই সোমাবলৈ চেষ্টা কৰো, আৰু তাৰ থ্ৰুদি মোৰ এক্সেছ, ভিটামিন ডি, ভিটামিন চি, তাৰপিছত অশ্বগন্ধা, মোৰ তেনেকুৱা ধৰণৰ বহুতখিনি গৈছে। এটা উদাহৰণ আৰু এটা দিওঁ, ফাৰ্মাৰ্ছ ইজ এ কমিউনিটি। দিব্যদাই যিটো কৈছে যে আমি হাই ভেলু প্ৰডাক্টত বহুত ফ'কাছ কৰো, য়েছ ডেফিনেটলি 600-700 পিভি যদি কৰিব লগা হয় আপুনি হাই ভেলু প্ৰডাক্ট, মই ভাবো যে আপুনি ফ'কাছ কৰিবই লাগিব। আৰু আমি যেতিয়া ফ'কাছ কৰো, মোৰ ফাৰ্মাৰ্ছ, মোৰ এগ্ৰিকালচাৰ ৰিলেটেড না, মই এগ্ৰিকালচাৰ বেকগ্ৰাউণ্ড হয় না, মই এগ্ৰিকালচাৰৰ ওপৰত কিবা জানো, খেতি বাতিৰ ওপৰত কিবা জানো, কিন্তু মোৰ দাদা এগ্ৰিকালচাৰ হয়, আৰু মই তাৰ থ্ৰুদি একচুৱেলি মই এজন দুজন মানুহৰ ওচৰলৈ গৈছিলো আপচাটো লৈ পেলাই। প্ৰথম অৱস্থাত যিহেতু নাজানো, চ' আই টেক হেল্প ফ্ৰম দিব্যদা। আৰু মই তাৰপিছত গৈ পেলাই যেতিয়া মই এজনৰ থ্ৰুত আপচাটো সোমোৱালো, তাৰ লগে লগে কিন্তু মই তাৰ পৰা ৰেফাৰেঞ্চ লৈ পেলাই নাও আই হেভ এ হিউজ কাষ্টমাৰ বেছ অফ ফাৰ্মাৰ্ছ ক'ব পাৰে বা তেনেকুৱা ধৰণৰ মানুহ ক'ব পাৰে হু ইউজেছ অনলি আপচা। And I did APSA like anything. বৰ্তমান সিজনটো APSA, গতিকে I am focusing on APSA. আমি নেক্সট অলপ দিনৰ আগতে আমি ফ'কাছ কৰিছিলো এটমস্ফিয়াৰ ড্ৰাইভ, এটমস্ফিয়াৰ মিনি, আৰু এটমস্ফিয়াৰ ড্ৰাইভ আৰু মিনি ফ'কাছ কৰিবৰ কাৰণে মই ডেফিনেটলি সেই ধৰণৰ কমিউনিটি এটা বিচাৰি লৈছিলো যোনে এটলিষ্ট এফৰ্ড কৰিব পাৰে 40,000 to 50,000 টু হেভ এ গুড ব্ৰেথ। এটা ভাল উশাহ ল'বৰ কাৰণে তেনেকুৱা মেণ্টেলিটিও থাকিব লাগে। চ' দিছ ইজ মাই ছেকেণ্ড ষ্ট্ৰেটেজি। মই কিবা এটা নহয় কিবা এটা কমন উলিয়াব চেষ্টা কৰো যাৰ থ্ৰুদি মোৰ কথা পাতিবলৈ সহজ। মই এজন আপচাৰ মানুহক গৈ পেলাই মই পটককে গৈ পেলাই ড্ৰাইভৰ কথা নাপাতো, বা পটককে গৈ পেলাই বেলেগ এটা কেটেগৰীৰ কথা নাপাতো, বিউটি কেটেগৰীৰ কথা নাপাতো। 3 নম্বৰটো হৈছে সলিউশন চেন্ট্ৰিক ফ্ৰেমৱৰ্ক। আমি যিটো সলিউশন চেন্ট্ৰিক একচুৱেলি আমি এপ্ৰ'চ যদি কৰিব পাৰো, তেনেহলে আমাৰ ডেফিনেটলি প্ৰডাক্টিভিটি বেছি হ'বই। আমাৰ মেক্সিমাম ক্ষেত্ৰত কি হয়, আমি কথা বেছি পাতো, মানুহৰ পৰা কথা কম শুনো। কিন্তু এইখিনি সময়ত বহুত ক্ষেত্ৰত মই উল্টা কৰো, যে মই অলপ দেৰি কথা চথা তাৰ পিছত মই মানুহজনক এৰি দিওঁ আৰু মই হট বাটন এটা বিচাৰিবলৈ চেষ্টা কৰো। এইবোৰ আগতে আমি শিকিছিলো যে হট বাটনটো যদি তুমি বিচাৰি পোৱা, তেনেহলে তোমাৰ কাৰণে কথা পাতিবলৈ খুব ইজি হৈ যায়। আমিও হট বাটনটো উলিয়াবৰ কাৰণে চেষ্টা কৰি থাকো, যে মানুহজনৰ একচুৱেলি লাগে কি, তেওঁক আৰ্টিষ্ট্ৰি প্ৰডাক্ট এটা লাগে, নে তেওঁক এটমস্ফিয়াৰ মিনি লাগে, নে তেওঁক জাষ্ট ভিটামিন ডি আৰু ভিটামিন চি লাগে, নে ডেইলি লাগে। এইখিনি মই জাষ্ট ফাইণ্ড দ্য প্ৰব্লেমটো উলিয়াব চেষ্টা কৰো। যেতিয়া আপুনি প্ৰব্লেমটো বিচাৰি পাব, দেন এগিটেট কৰক। এগিটেট মানে এইটো যে মানে প্ৰব্লেমত নিমখ ঢালা, মই নিমখ ঢালাটো মানে একদম ডাঙৰ কৰি দিব কোৱা নাই, বাট যিটো আজি শেষ মুহূৰ্তত আমাৰ মোৰ ডিয়াৰ ব্ৰাদাৰ ভাস্কৰে কৈছিলে যে প্ৰটিন পাউডাৰটো দেখুৱাই যে এইটো আজিকালি বহুত জেগাত বহুত কেঞ্চাৰ পেচেণ্টক হয়, তাৰ পৰা বহুতখিনি সুবিধা পাইছে, বহুতখিনি ভাল ৰিজাল্ট পাইছে। ওমেগাটো গুড ফেট হয়, আৰু গুড ফেটটো মানুহৰ কাৰণে যথেষ্ট ভাল। সেই তেনেকুৱা ধৰণৰ অকমান যদি আমি কৈ পেলাই, আজি আমাৰ গুৱাহাটীত ইমানখিনি আমাৰ হস্পিটেল আছে, বাট অল দ্য হস্পিটেলছ আৰ ফিল আপ বাই পেচেণ্ট। গতিকে এইখিনি কথা কৈ পেলাই মই তাৰপিছত লাহেকে মই সলিউশনৰ কথা কওঁ, যে আমাৰ হাতত কিন্তু 3-4টা বঢ়িয়া বেচিক প্ৰডাক্ট আছে, আপুনি ডেফিনেটলি ইউজ কৰক, আপুনি কিন্তু খুব ভাল ৰিজাল্ট পাব। মই কৈছো না, মানুহে ছাপ্লিমেণ্ট নিকিনে, মানুহে হেল্থ কিনে। মই সেইটো কাৰণে লিখি দিছো, পিপল ডোন্ট বাই ছাপ্লিমেণ্টছ, দে বাই হেল্থ। চ' মই তাৰপিছত 3টা প্ৰডাক্টৰ কথা কওঁ, ওমেগাৰ কথা কলো, ভিটামিন চিৰ কথা কলো। যদিহে আপুনি একো নাজানে, আপুনি 4টা প্ৰডাক্টৰ কথা ইজিকে ক'ব পাৰে ইন নিউট্ৰিলাইট। ভিটামিন চি, প্ৰটিন, ডেইলি এণ্ড ওমেগা, এই 4টাৰ কথা আমি যেতিয়াই তেতিয়াই ক'ব পাৰো। চ' এই 4টা কৈ পেলাই আপুনি মানুহ ঘৰৰ তাত সোমাবলৈ চেষ্টা কৰক। যদি সোমাব পাৰে, লগে লগে আপোনাৰ কাষ্টমাৰ বাঢ়িব, তাৰপিছত আপুনি ৰিভাইজ কৰি দেন ৰিপিট অৰ্ডাৰ কৰি তাৰপিছত বেলেগ কেটেগৰীৰ কাৰণে আপুনি যাব পাৰে। দিছ ইজ মাই থাৰ্ড ষ্ট্ৰেটেজি, যিটো থ্ৰুদি মই মানুহ ঘৰত সোমাবলৈ চেষ্টা কৰোঁ। নাও মাই ফ'ৰ্থ ষ্ট্ৰেটেজি ইজ অপশ্যন মেথড। মই সদায় মানুহক
দুই তিনটা অপশন দিব ট্ৰাই কৰো অপশন কেনেকুৱা ধৰণৰ অপশন দিব ট্ৰাই কৰো যে আমাৰ মানে প্ৰটিনত তিনটা প্ৰটিন আছে যদি মই 1 কিলো প্ৰটিনটোৱে মই জেনেৰেলি প্ৰমোট কৰো প্ৰথমতে বা কেতিয়াবা যদি মই 200 গ্ৰামৰ প্ৰটিনটো প্ৰমোট কৰো 200 প্ৰটিন ইজ 1300 rupees or 1400 rupees কিন্তু আপুনি যদি 1 কিলোটো কিনে তেনেহলে কিন্তু আপুনি 3500 বা 3600 টকাতে পাব সো এজন কাস্টমাৰ তাত লগে লগে অপশনটো আহি যায় আৰে মোৰ কাৰণে এটো যথেষ্ট প্ৰফিট 200 গ্ৰাম প্ৰটিন যদি মই 1200 টকাত দি আছো আৰু আধা কিলো প্ৰটিন যদি মই 2200 টকাত কিনি আছো ডেফিনেটলি প্ৰফিট মই 60টা 60 টেবলেট যদি মই 1300 টকাত কিনি আছো আৰু 120 টেবলেটটো যদি মই 2200 টকাত কিনি আছো মোৰ ডাইৰেক্টলি 400 টকাৰ প্ৰফিট সো মই অপশন দিব ট্ৰাই কৰো বহুত ক্ষেত্ৰত জিংসেং অশ্বগন্ধাটো ইন্ডিয়ান জিংসেং বুলি কয় সো কোনোবাই যদি জিংসেংটো কিনিব পৰা নাই তেনেহলে মই ডেফিনেটলি তেখেতক অশ্বগন্ধা বা ডেইলি কথাটো ক'বলৈ চেষ্টা কৰিম অপশন দিও দুই তিনটা অপশন দিও এই দুই তিনটা অপশনৰ জায়গাত কিন্তু মানুহ ডেফিনেটলি আপুনি যদি ভালকে কমিউনিকেশন স্কিল এবোটো লাগিবই আপুনি যদি ভালকে ক'ব পাৰে কিন্তু আপোনাৰ যিকোনো এটা অপশন তেখেতে লবলৈ ট্ৰাই কৰে সো দিস ইজ মাই ফোৰ্থ স্ট্ৰেটেজি অপশন মেথড মই ট্ৰাই কৰো মানুহক অপশন দিব This is one of the মানে very important slide বুলি মই ভাবো sales closer আমি বহুত ক্ষেত্ৰত বহুত জানো কিন্তু আমি ক্লোজ কৰিব নাজানো আৰু সেইটো কাৰণে হয়তো আমি আমাৰ প্ৰডাক্টিভিটি হক বা আমাৰ আমি বেছি পিভি কৰিব নোৱাৰো বা আমি বেছি বিজনেস কৰিব নোৱাৰো সো মই এইখিনি ক্ষেত্ৰত কোমান ভাবিগুনি মই এটাই কথা পাইছো যে ওনাৰশিপ অফ দা প্ৰডাক্ট ওনাৰ লাগিবই আপুনি সেলসম্যান নহয় ইউ আর ইউর বস অফ ইউর ওন বিজনেস আপুনি এজন এটা বিজনেসৰ আপুনি ওনাৰ হয় সো আপুনি যদি প্ৰডাক্ট খিনি ইউজ কৰা নাই মই যদি ঘৰত যদি কলগেট মাৰি আছো আৰু তাৰপিছত যদি মই গলে গ্লিষ্টাৰৰ কথা কওঁ ডেফিনেটলি নহয় আপোনাৰ ঘৰত প্ৰথমতে আপুনি ইউজ কৰিব পৰা প্ৰডাক্ট খিনি ইউজ কৰক আৰু যেতিয়া আপুনি মানুহক কক তেতিয়া কক মই লাষ্ট 3-4 বছৰৰ পৰা ইউজ কৰি আছো মোৰ ঘৰত ইউজ কৰি আছে মোৰ ইনলজৰ ঘৰত ইউজ কৰি আছে one of the best product আপুনি এবাৰ ট্ৰাই কৰি চাওক যেতিয়া আপুনি এবাৰ ট্ৰাই কৰি চাওক বুলি ক'ব তেতিয়াই আপোনাৰ ঘৰত সোমাবলৈ সহজ ফিল ফাউণ্ড ইয়াৰ ক্ষেত্ৰটো আহে আমি যেতিয়া বিজনেসটো বঢ়াব যাওঁ যেতিয়া আমি মানুহক প্ৰসপেক্টিং কৰো বিজনেসটো পঢ়া তেতিয়াও ফিল ফাউণ্ড লাগে ইয়াতো ফিল ফাউণ্ড লাগে আমি জানো বহুতে কয় যে প্ৰডাক্টৰ দাম বেছি সো মই শুনি লওঁ তাৰপিছত এটো কওঁ যে ইয়েস মই ভাবিছিলো প্ৰডাক্টৰ দাম বেছি কিন্তু তাৰপিছত ইউজ কৰি গম পালো যে তাৰপিছত মই মোৰ কথাখিনি কিডনাখন মই এটা জাস্ট সৰু এক্সাম্পল এটা দিওঁ মই মোৰ বাই গৰাকীৰ লগত মই নগাঁৱলৈ গৈ আছিলো তেখেত ৰিটায়াৰ্ড হয় আৰু তেখেতে কিবা এটা কথাত কোলেষ্ট্ৰল আছে কোলেষ্ট্ৰলৰ প্ৰডাক্ট ইউজ কৰে সো কোলেষ্ট্ৰল আমাৰ প্ৰডাক্টৰ দাম বেছি হেতু কাৰণে মেডিসিন ইউজ কৰে কিবা কি ক'লে মই একো কোৱা নাই আই এম জাস্ট লিসনিং আৰু তেওঁ এটা মুহূৰ্তত কৈ দিলে যে তেওঁৰ 10টা টেবলেটৰ দাম 380 rupees 380 টকা 10টা টেবলেটৰ দাম তেওঁৰ যিটো কোলেষ্ট্ৰল ইউজ কৰি আছে লগে লগে মই হট বাটনতে বিচাৰি পালো লগে লগে মোৰ বাজি গৈছে ইয়েস এইটোৱে মোৰ কাৰণে এটা বেষ্ট লগে লগে মই মোৰ প্ৰডাক্টত আহিলো যে মোৰ প্ৰডাক্টৰ দাম কিমান মোটামুটি আৰু এটা আইডিয়া লৈ পেলাই মই লগে লগে তেখেতৰ পৰা CH বেলেন্স এটা অৰ্ডাৰ পালো ভিটামিন C এটা অৰ্ডাৰ পালো আজি 60 টেবলেট এটা অৰ্ডাৰ পালো গতিকে দিস ইজ দা মই ভাবো যে ফিল ফাউণ্ড কেটেগৰীত মই মানে ক্লোজ কৰিবলৈ quality close approach is very important যে আপুনি আপোনাৰ প্ৰডাক্টৰ ওপৰত যদি আপোনাৰ বিশ্বাস নাই নহয় তেনেহলে কিন্তু আপুনি কেতিয়াও আপোনাৰ প্ৰেজেন্টেশন কেতিয়াও দিব নোৱাৰে মই মোৰ প্ৰডাক্টৰ ওপৰত মোৰ ইমানেই বিশ্বাস ইমানেই হেৰি যে মই দিলে তাত ৰিজাল্ট পাম বুলি মই 100% জানো আৰু মই যেতিয়া জানো আৰু মই সেই কনফিডেন্সত যেতিয়া মানুহজনক কওঁ মানুহজনেটো ভাল পায়ে ইউজ কৰি পেলাই আৰু মোৰ ৰিপিট কাস্টমাৰ খুব বেছি ৰিপিট হয় ইয়াৰ ক্ষেত্ৰত মই আৰু এটা কম মেজিক কৰ্নাৰটো ইউজ কৰি আৰু ইয়াৰ ক্ষেত্ৰত মই আৰু এটা কওঁ আমি এখিনি ক্ষেত্ৰত কেতিয়াবা কিছুমান অফাৰ্ছৰ মই চেষ্টা কৰো যে এটা প্ৰডাক্টৰ লগত মই এটা সাবুন এটা গিফট দি দিও এইখিনি ক্ষেত্ৰত মোৰ প্ৰায় 4400-500 টকাৰ প্ৰডাক্ট লৈছে যেতিয়া মই ফ্ৰী যেটো আমি সাবুন পাইছিলো মই সাবুনটো দি দিছিলো আৰু সেই সাবুনটোৰ হয়তো ভ্যালু অফ দা সাবুন হয়তো 150 টকা কিন্তু হেতু পারসিভ ভ্যালুটো বহুত বাঢ়ি যায় গতিকে মই হেতু তেনেকুৱা ধৰণৰ কাম কৰিব চেষ্টা কৰো আৰু লাষ্ট দিস ইজ মাই 6th মানে স্ট্ৰেটেজি আৰু ডেফিনেটলি ষ্ট্ৰং ৰিলেশনশিপ উইথ ইয়োৰ কাস্টমাৰ টু লাগিবই লাগিব আপোনাৰ যিখিনি প্ৰসপেক্টিং থাকে বা প্ৰসপেক্ট লিষ্ট থাকে এইখিনিটো আপোনাৰ ডেফিনেটলি লাগে
মই এইখিনি ক্ষেত্ৰত এটা ইউজ কৰো ব্ৰডকাষ্ট মই বহুত ইউজ কৰো মোৰ যিমানখিনি কাস্টমাৰ আছে সেই কাস্টমাৰখিনি মই এটা ব্ৰডকাষ্ট লিষ্ট এখন বনাই থৈছো গ্ৰুপ নহয় ব্ৰডকাষ্ট লিষ্ট যাতে মই কিবা অফাৰ থাকিলে ডাইৰেক্ট ব্ৰডকাষ্টত দি দিয়াৰ লগে লগে মোৰ গোটেইখিনি কাস্টমাৰ তাত মোৰ অফাৰখিনি গুচি যায় মোৰ তাৰ লগত মই এই বৰ্তমান সময়ত যেটো 300 আৰু 500 পিভি বা 200 পিভিৰ যিখিনি মানে অফাৰ আহিছে মই ফোন কৰি পেলাই মইও ডাইৰেক্টলি অফাৰ প্ৰমোট কৰিছো 300 500 পিভি আৰু তেনেকে মই 300 পিভিৰো অৰ্ডাৰ পাইছো একচুয়ালি দুজন কাস্টমাৰ সো আই লাভ টু ইউ নো মানে মই অফাৰ প্ৰমোট কৰি এনেও ভাল পাওঁ আৰু অফাৰ বহুত দিনৰ মূৰত আহিছে অফাৰ বহুত হেল্পফুল হয় প্লাস মই আৰু এটা কাম কৰো ডিউৰিং বহু বা ডিউৰিং পূজা বা ডিউৰিং ঈদ এনেকুৱা ধৰণৰ যিখিনি আমাৰ ফেষ্টিভেলছ থাকে সেই ফেষ্টিভেলছৰ সময়ত মই সৰু 400 500 600 টকাৰ এটা প্ৰডাক্ট পাকেট এটা বনাই পেলাই মোৰ যিখিনি লয়েল কাস্টমাৰ থাকে সেই লয়েল কাস্টমাৰখিনিক মই দিব চেষ্টা কৰো বাই হেণ্ড হক বাই কুৰিয়াৰ হক যেনেকে নহক কিন্তু হেতুৱে আপোনাক পাৰসিভ ভ্যালুটো বহুত লৈ যায় সো দিস ইজ দা সিম্পল স্টেপস মই হিমানখিনিয়ে কৰো আৰু ভগৱানৰ আশীৰ্বাদত ইমানখিনি কৰি আছো দীপদাহঁতৰ পৰা শিকি আছো আৰু মই ভাবো যে আপোনাৰ যদি লয়েল কাস্টমাৰ যদি 10-12 জনো থাকে আপোনাৰ 1000 পিভি ইনকাম হৈ যায় গতিকে ট্ৰাই টু ইনক্ৰিজ দা কাস্টমাৰ বেস টু এটলিষ্ট 20-25 সো দ্যাট আপোনাৰ পিভিৰ কাৰণে কেতিয়াও যাতে প্ৰবলেম So thank you so very much.